কেন্দ্ৰসমূহলৈ সামগ্ৰীসমূহ দিয়ে সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত আমাৰ যাতায়াতৰ খৰচ একেবাৰে সীমিত দিয়ে কিন্তু আমাৰ প্ৰত্যেকগৰাকী কৰ্মী সহায়িকা পকেটৰ পৰা পইচা খৰচ কৰি আমি প্ৰতিবাৰতে বস্তুখিনি দিব লগা হয় আৰু বহুতো সমস্যা আছে এই সমস্যাসমূহ আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ আমাক সহায় কৰিবলৈ আমি ভাবি এই কেছখিনিকে জনাব বিচাৰিছোঁ লগতে ক'ব বিচাৰোঁ যে আমাৰ কেন্দ্ৰসমূহ প্ৰত্যেকটো কেন্দ্ৰই বৰ্তমান গৰমত এই সমস্যাৰ সন্মুখীন হৈছে চলাই আছে আৰু সামগ্ৰীসমূহ থ'বলৈ একেবাৰে ঠাই নাই আৰু সেইখিনি চিন্তা চৰ্চা কৰি আমি গছবোৰৰ পৰা অত্যন্ত আশা লগতে আৰু বান্ধৱীসকলেও আৰু সমস্যা আমাৰ উত্থাপন কৰিব বুলি মই আশা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই যোৱাকালি ক'বলৈ ওলাইছোঁ অনুৰোধ কৰিছোঁ যে 3 বছৰৰ পৰা 6 বছৰ বয়সৰ যিখিনি শিশু আমাৰ অংগনবাড়ী কেন্দ্ৰলৈ আহে সেই শিশুসকলক 3-4 বছৰৰ চলিত অৱস্থাতে কিছুমান শিশুক প্ৰাইভেট স্কুললৈ লৈ যায় আৰু কিছুমান এল পি স্কুললৈ লৈ যায় তেনেকুৱা হ'লে আমাৰ স্কুলত আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশ কৰাৰ সুবিধা হয় গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰে যাতে চাৰ্টিফিকেটখন অংগনবাড়ী কৰ্মী অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনাসমূহে সভাপতি চিন আৰু শ্ৰেণীৰ দ্বাৰা চাৰ্টিফিকেটখন দি বেলেগ স্কুললৈ নিয়াৰ ব্যৱস্থা কৰক আৰু আমাৰ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আগৰ পৰা কৰ্মী বা সহায়িকা ডাঙৰ ডাঙৰ বেমাৰ তাৰ কাৰণে আমি বুজি পাইছোঁ যে আমাৰ মানুহ নগণ্য সেইবাবে আমাৰ চিকিৎসাৰ অভাৱত যিসমূহ অংগনবাড়ী কৰ্মী সহায়িকাৰ মৃত্যু হৈছে বা ভৱিষ্যতলৈ কেনেকুৱা হয় সেই পৰিয়ালবৰ্গক আপুনি আপোনাৰ জৰিয়তে 1 লাখ টকাকৈ ৰাইজ সাহায্য দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ ল'ৰা ছোৱালীখিনিয়ে শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব যিহেতু জানিব পাৰিছোঁ 2004 চনৰ পৰা 17 চনলৈকে যিখিনি কৰ্মচাৰীয়ে অসমত কৰ্মৰত অৱস্থাত মৃত্যু হৈছিলে তেওঁলোকৰ পৰিয়ালক সুপ্ৰিম কোৰ্টে পত্নী বা কন্যা সন্তানক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানকো এনেদৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব বুলি আপোনাক অনুৰোধ জনাইছোঁ আমাৰ অংগনবাড়ী কৰ্মীসকলক
দিলে